বিটিচিটো চুক্তি হ'লে বিটিচি থাকিব নাভাঙে আৰু সেইটোকে আৰু কোনোবা কিবা কিবি কৈ পেলাই উল্টা পাল্টা বা বুজাব পাৰে বিটিচিয়ে ইয়াৰ ওপৰত একটা মানে পাৱাৰ এনহেন্সমেণ্ট কৰিব কিছু পাৱাৰ ফাংচন আজি যিমানেই নকয় কিয় মই আজি এডভান্স কোৱাৰ কাৰণে আৰু সেইফালে কিবা কিবি গান গাব পাৰে বিটিচিয়ে থাকিব সেইটো 6 শিডিউল আৰু আমি এইবাৰৰ চুক্তিৰ দ্বাৰা দি কাৰ্বি আংলঙৰ বড়োসকলক আমি আকৌ ST হ'ব লাগে বুলি আমি আলোচনাও কৰিছোঁ এইবাৰ আমাক কমিটমেণ্ট দিছে বা কমিটমেণ্ট মানে আলোচনা ভাল হৈছে যে কেনেকৈ বনাব পাৰে ইয়াৰ কাৰণে আৰু ইয়াৰ বাদে কি একটা হ'ব UBPO ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন বিটিচি বাহিৰত যিমান বড়োসকল আছে এইসকলক লৈ পেলাই এটা বড়ো কছাৰী অট'নমাছ কাউন্সিল বনোৱাৰ কাৰণে আমি আলোচনা কৰি আছে এইটোও হৈ যাব এইটো হ'ব সব এৰিয়া বিটিচিত নোসোমাব পাৰে না বিটিচি বাহিৰত থকা আমি অসম চৰকাৰৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ এইটো প্ৰায় ফাইনালে এই চুক্তিৰ দ্বাৰা দি আমি এইবাৰ UBPO ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন ইহঁতেও চুক্তিকাৰী হ'ব বিটিচি বাহিৰত থকা বড়োসকলৰ কাৰণে এটা বড়ো কছাৰী অট'নমাছ কাউন্সিল বুলি গঠন কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ এইবিলাক নাই জানি থকাটো উচিত নহ'লে আকৌ ভুল বুজাবুজি হ'ব পাৰে আমাৰ চুক্তিৰ দ্বাৰা দি আমি কি বনাম নবনাম মুঠতে ক্লিয়াৰ কথা চুক্তি MDP লগত হ'ব আৰু আমি সেইটোৱেই আমাৰ অনুৰোধ যদি আপচুও যদি বড়োলেণ্ড ছেপাৰেট ষ্টেটটো যদি বাদ দিব পাৰিছে তেতিয়াহ'লে ইহঁতেও চুক্তিকাৰী হ'ব পাৰিব কিন্তু এইফালে নবড়োলেণ্ড এইফালে বড়োলেণ্ড এৰি দিয়াটো নহয় দিল্লীত যিটো এৰি দিছে এইফালেও এৰি দিব লাগিব তেতিয়াহে চৰকাৰে বিশ্বাস কৰিব চৰকাৰ তেতিয়াহে বিশ্বাস কৰিব নহ'লে আপুনি দিল্লীত বড়োলেণ্ড নালাগে বুলি ক'ব চুক্তিকাৰী হ'বলৈ এইফালে আসামত আহি পেলাই নবড়োলেণ্ড নৰেছ এইটো কেতিয়াও নচলিব ডাবল ৰোল নহ'ব তো ঠিক আছে মুঠতে আমি এইবাৰ চুক্তি হোৱাৰ পিছত বিটিচি বাকী ৰাইজৰ কাৰণে বহুত লাভালাভ হ'ব সকলো জাতি জনগোষ্ঠী অকল বড়োৰ কাৰণে নহয় এই চুক্তিটো বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে এই চুক্তিটো হ'ব এগ্ৰিকালচাৰ হওক বা যিকোনো ডিপাৰ্টমেণ্ট আমি এইবাৰ ভালকৈ কাম কৰিব পাৰিব তো যেনক মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আজি ইয়াত বহুত ষ্টল আছে আমাৰ বিটিচিৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুত ষ্টল আছে ডায়েৰী ফাৰ্মতো আছোঁ ফিচাৰীও আছোঁ গতিকে মই আপোনালোকক আমি কথা দিছোঁ আপোনালোকে বিটিচিৰ পৰা যেনেকৈ সহায় পাব লাগিছিল সেইটো আজিৰ দিনত ভালকৈ পাবলৈ সক্ষম হোৱা নাই এই চুক্তি হোৱাৰ পিছত আপোনালোকৰ এই এগ্ৰিকালচাৰেই হওক ফিচাৰীয়ে হওক ডায়েৰীয়ে হওক আপোনালোকে যেনেকৈ প্ৰজেক্ট কৰিছে সেইটো নিচিনা আমি বিটিচিৰ পৰা আমি সহায় কৰিব পাৰিব তো ধন্যবাদ থাকিল সকলো কৃষকলৈ সকলো ষ্টলৰ যিখিনি ষ্টল দিছে সকলোলৈ আৰু এই অঞ্চলৰ ৰাইজসকললৈ আমাৰ অফিচাৰসকললৈ বা আমাৰ বিটিচিৰ EM MCLA আৰু সকলো ৰাইজলৈ আৰু সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক ধন্যবাদ আকৌ যাচি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ